নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল লাৰ্ণ উইথ সৰু চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছো আজিৰ এই ভিডিঅ'টোত আমি নৱম শ্ৰেণীৰ বিজ্ঞান বিষয়ৰ জীৱৰ মৌলিক একক নামৰ পাঠটোৰ পৰা আহিব লগা কিছুমান দৰকাৰী অতি চমুতৰ প্ৰশ্ন আমি চাম ইয়াত আমি 10টা কোৱেশ্চন লৈ লৈছো আমি সেই কোৱেশ্চন গিটাৰ এনসাৰ গিটা চাম আৰু এই গিটা খুবেই দৰকাৰী হয় তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে ভালদৰে মন দি চাবা তো প্ৰথম কোৱেশ্চনটো লৈ লৈছো ইয়াত আছে কুহ কোনে আৱিষ্কাৰ কৰিছিল তো আমি জানোই কুহ কোনে আৱিষ্কাৰ কৰিছিল ৰবাৰ্ট হুকে কুহৰ আৱিষ্কাৰ কৰিছিল হয়নে তেওঁ প্ৰথমতে ক্ৰকৰ টুকুৰা তেওঁ নিজে বনোৱা এটা মাইক্ৰোস্কোপত নিজে তৈয়াৰ কৰা এটা মাইক্ৰোস্কোপৰ তলত চাইছিলে তাত কিছুমান সৰু সৰু ফুটালি দেখা পাইছিলে আৰু সেই সৰু সৰু ফুটালিবোৰক তেওঁ কি বুলি কৈছিলে তেওঁ কুহ বুলি কৈছিলে বা বিবেচনা কৰিছিলে নেক্সট কোৱেশ্চনটো হৈছে কোৱেশ্চন নম্বৰ 2 কুখাবৰণখনক কি নামেৰে জনা যায় তো কুখাবৰণখনৰ কি নামেৰে জনা যায় কুখাবৰণখনৰ আনটা নাম হৈছে চয়নাত্মক ভেদ্য আৱৰণ আমি ইংৰাজীত কওঁ সিলেক্টিভলি পাৰমিয়েবল মেমব্ৰেন মানে এই কুখাবৰণখনে কি কৰিব পাৰে কিছুমান হি নিৰ্দিষ্ট পদাৰ্থকে তাৰ ভিতৰলৈ বা তাৰ ভিতৰৰ পৰা বাহিৰলৈ যাবলৈ দিয়ে সেই কাৰণে আমি ইয়াক কি বুলি কওঁ চয়নাত্মক বুলি কওঁ চয়নাত্মক ভেদ্য আৱৰণ বুলি কওঁ তো নেক্সট কোৱেশ্চন হৈছে কোৱেশ্চন নম্বৰ 3 ইয়াত আছে কুখাবৰণখন কি উপাদানেৰে গঠিত তো কুখাবৰণ কি উপাদানেৰে গঠিত তো কুখাবৰণখন লিপিড আৰু প্ৰটিনেৰে গঠিত কুখাবৰণ কিহেৰে গঠিত লিপিড আৰু প্ৰটিনেৰে গঠিত নেক্সট কোৱেশ্চন নম্বৰ 4 কি প্ৰক্ৰিয়াৰে অক্সিজেন কোষৰ ভিতৰলৈ সোমাই যায় তো আমি আমাৰ যিখন কুখাবৰণ কি হয় সিলেক্টিভলি পাৰমিয়েবল মেমব্ৰেন বা চয়নাত্মক ভেদ্য আৱৰণ হয়নে তাৰ মাজেৰে কিছুমান অণু বা কিছুমান পদাৰ্থ অহা যোৱা কৰিব পাৰে তো অক্সিজেন যে কোষৰ ভিতৰলৈ সোমায় তো কি প্ৰক্ৰিয়াৰ সময় আমাক খুদিছে তো সেই প্ৰক্ৰিয়াটোৰ নাম হৈছে ব্যাপন হয়নে আমি আলোচনা কৰিছিলো ভিডিঅ'ত যে ব্যাপন প্ৰক্ৰিয়াৰে অক্সিজেন গেছটো কোষৰ ভিতৰলৈ সোমাই যায় আৰু যিখিনি লিকুইড পদাৰ্থ থাকে মানে যিখিনি তৰল পদাৰ্থ থাকে সেইখিনি অসমোসিস আমি আকৃতিৰ কথা কৈছিলো আকৃতিৰ দ্বাৰা সেই তৰল পদাৰ্থখিনি কোষটোৰ ভিতৰলৈ বা বাহিৰলৈ অহা যোৱা কৰে তো নেক্সট কোৱেশ্চনটো হৈছে কোষবেৰখন কিহেৰে গঠিত কোষবেৰ ক'ত থাকে কোষবেৰ থাকে উদ্ভিদ কোষত হয়নে তো কোষবেৰখন কিহেৰে গঠিত কোষবেৰখন সেলুলোজেৰে গঠিত নেক্সট কোৱেশ্চনটো হৈছে কোষ কেন্দ্ৰাৱৰণ কি তো ইয়াৰ উত্তৰটো হ'ব কোষ কেন্দ্ৰক আগুৰি ৰখা দুইতৰপীয়া আৱৰণখনক কোষ কেন্দ্ৰাৱৰণ বুলি কোৱা হয় যে যেটো কোষ কেন্দ্ৰ থাকে কোষ কেন্দ্ৰটোক দুইতৰপীয়া আৱৰণখনে আৱৰি থাকে আৰু সেই আৱৰণখনকে আমি কি বুলি কওঁ কোষ কেন্দ্ৰাৱৰণ বুলি কওঁ তো নেক্সট কোৱেশ্চন নম্বৰ 7 ইয়াত আছে কোষৰ আত্মঘাতী মোনা বুলি কাক কোৱা হয় তো লাইসোজমক কোষৰ আত্মঘাতী মোনা বুলি কোৱা হয় ছাত্ৰ ছাত্ৰীসকল এই ভিডিঅ'টোত আমি 1 নম্বৰ প্ৰশ্ন বা মূল্যাংক যাৰ 1 যিবিলাক কোৱেশ্চন 1 নম্বৰীয়া কোৱেশ্চন বিলাকৰহে আলোচনা কৰিম আমি ইয়াৰ নেক্সটত আমি 2 বা 3 মূল্যাংকৰ যিখিনি কোৱেশ্চন আছে সেইখিনি আমি ডিসকাস কৰিম নেক্সট পাৰ্টত তো ইয়াতে কৈছে যে কোষৰ আত্মঘাতী মোনা বুলি কাক কোৱা হয় আমি সকলোৱে জানো যে লাইসোজমক কোষৰ আত্মঘাতী মোনা বুলি কোৱা হয় কিন্তু পৰীক্ষাত আৰু এটা প্ৰশ্ন আহে 2 নম্বৰ কাৰণে বহুত ইম্পৰ্টেন্ট যে লাইসোজমক কিয় কোষৰ আত্মঘাতী মোনা বুলি কোৱা হয় তো কিয় কোৱা হয় সেইটো আমি নেক্সট ভিডিঅ'টোত ডিসকাস কৰিম নেক্সট কোৱেশ্চনটো হৈছে কোৱেশ্চন নম্বৰ 8 কোষৰ শক্তিৰ ভঁৰাল বুলি কাক কোৱা হয় তো মাইটোকন্ড্ৰিয়াক কোষৰ শক্তিৰ ভঁৰাল বুলি কোৱা হয় তো ইয়াৰ লগতে আৰু এটা কোৱেশ্চন আছে যে মাইটোকন্ড্ৰিয়াক কিয় কোষৰ শক্তিৰ ভঁৰাল বুলি কোৱা হয় সেইটো 2 নম্বৰ কাৰণে আহে সেইটো আমি নেক্সট ভিডিঅ'টোত আলোচনা কৰিম যিখিনি কোৱেশ্চন মূল্যাংক 2 বা 3 হয় সেইখিনি আমি নেক্সট ভিডিঅ'টোত আলোচনা কৰিম আৰু এই ভিডিঅ'টোত আমি শৰ্ট এনসাৰ টাইপ যিখিনি আমাৰ অতি চমুতৰ প্ৰশ্ন আছে সেইখিনি আলোচনা কৰিছো নেক্সট কোৱেশ্চনটো হৈছে কোৱেশ্চন নম্বৰ 9 সম্পূৰ্ণ নাম লিখা এটা আছে ডিএনএ তো ডিএনএৰ সম্পূৰ্ণ নাম হৈছে ডিঅক্সি ৰাইবোনিউক্লিক এসিড নেক্সট হৈছে এটিপি এটিপিটো হৈছে এডিনোসাইন ট্ৰাইফসফেট নেক্সট কোৱেশ্চন নম্বৰ 10 কোষীয় শক্তিৰ মুদ্ৰা বুলি কাক কোৱা হয় তো কোষীয় শক্তিৰ মুদ্ৰা বুলি কাক কোৱা হয় এটিপি অনু কোৱা হয় তো এটিপি খিনি ক'ত ষ্টৰ হৈ থাকে মাইটোকন্ড্ৰিয়াত ষ্টৰ হৈ থাকে মানে মাইটোকন্ড্ৰিয়াত থাকে হয়নে আমাৰ এটিপি খিনি হৈছে শক্তিৰ অণু আৰু এটিপিক আমি কোষীয় শক্তিৰ মুদ্ৰা বুলিও কওঁ তো আমি আজি এই ভিডিওটো 10টা বহুত ইম্পৰ্টেন্ট কোৱেশ্চন আমি
আলোচনা কৰিলোঁ অতি চমু উত্তৰৰ প্ৰশ্নৰ আমি নেক্সট পাৰ্টত আমি কি কৰিম মূল্যাংক 2 আৰু 3 থকা কুৱেশ্যন কিছুমান প্ৰশ্ন কিছুমান আমি আলোচনা কৰিম